Hey guys, welcome back to our channel. আজি মই আপোনালোকৰ মাজত এটি ৰেচিপি শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু ৰেচিপিটি হ'ল নানখাটা বিস্কিট আৰু তাৰ বাবে কি কি লাগিব ইনগ্ৰেডিয়েন্টছখিনি মই স্ক্ৰীনত দেখাই দিছোঁ চাওঁ হকচোন মই কেনেকৈ বনাওঁ প্ৰথমতে আমি একাপ গৰু ঘিউ লৈছোঁ আৰু মই অকণমান ঘিউৰ লগত ৰিফাইন অইল ইউজ কৰিছোঁ আপোনালোকে ইচ্ছা কৰিলে বাটাৰ ল'ব পাৰে তাৰপিছত মই চুগাৰ পাউডাৰ ইউজ কৰিছোঁ 1.5 কাপ তাৰপিছত আমি ভালকৈ ফেটি ল'ব লাগিব মই 5 মিনিটমান ফেটি লৈছোঁ ভালকৈ যেতিয়ালৈকে এটা ক্ৰীমৰ নিচিনা হৈ নাযায় তেতিয়ালৈকে আমি ভালদৰে ফেটি ল'ব লাগিব মই কণ্টিনিউৱাছলি 5 মিনিট ফেটি লৈছোঁ এয়া দেখিছে অকণমান ক্ৰীমৰ নিচিনা হৈ গৈছে সেইখিনিতে আমি একাপ বেচন দিব লাগিব আৰু বেচনখন ভালকৈ চালনীৰে চালি লৈছোঁ একাপ বেচন আৰু একাপ আটা ল'ব লাগিব আপোনালোকে ময়দাও ব্যৱহাৰ কৰিব পাৰে সমান পৰিমাণৰ মই আটা আৰু বেচন লৈছোঁ তাৰপিছত এইখিনি ভালকৈ চালি লৈছোঁ অকণমান নিমখ দিছোঁ মই এচিকুট নিমখ দিব তাৰপিছত ভেনিলা এসেন্স অকণমান দিছোঁ এইটো অপচনেল হয় দিলে দিব পাৰে তাৰপিছত এইখিনি ভালকৈ চামুচ এখনেৰে মই মিহলাই লৈছোঁ ভালদৰে মিহলাই ল'ব তাৰপিছত হাতেৰে ভালকৈ আটা মঠাৰ নিচিনাকৈ মঠি ল'ব এটা ডো বনাই ল'ব আটা মঠাৰ নিচিনাকৈ তাৰপিছত মই প্লেট এখনত তেল লগাই লৈছোঁ ৰিফাইন তেল তাৰপিছত বিস্কুটৰ আকাৰ দি সৰু সৰুকৈ বনাই লৈছোঁ আৰু এখনৰ লগত যাতে এখন নালাগে অকণমান গেপ ৰাখিব নহ'লে বিস্কুটটো ফুলি আহিলে লাগি যাব পাৰে আৰু বিস্কুটটো বনাওঁতে মোৰ 20 মিনিট সময় লাগিছে একদম ল' ফ্লেমত 20 মিনিট সময় লাগিছে তাৰপিছত মই গাৰ্নিচিঙৰ বাবে অকণমান আলমণ্ড দিছোঁ আপোনালোকে যিকোনো দিব পাৰে খিচমিচ কাজু এনেকুৱা দিব পাৰে তাৰপিছত কেৰাহী এটাত বাতি এটা দিছোঁ তাৰপিছত বাতি বা প্লেট দিব পাৰে তাৰ ওপৰত বিস্কুটকেইটা ৰাখি ঢাকি দিছোঁ